জীৱন হৈছে এনে এখন কিতাপ, যিখন কিতাপৰ হাজাৰ হাজাৰ পৃষ্ঠা আমি এতিয়াও পঢ়িবলৈ বাকী আছে। আচলতে জীৱনৰ ৰাস্তা ইমানো সহজ নহয়, যিমান সহজ বুলি ভবা হয়। এই ৰাস্তাত হাজাৰবাৰ উজুটি খাই উভতি আহিবলগীয়া হয়। জীৱনত তিনিজনক কেতিয়াও ক্ষমা নকৰিব। 1. যি ভাল পোৱাৰ অভিনয় কৰে। 2. যি বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰে। 3. যি বিশ্বাসক মৰ্যাদা নিদিয়ে। নিজ ভালেই জগত ভাল, এই কথা সম্পূৰ্ণ মিছা। আপুনি যিমানেই সহজ সৰল হ'ব, মানুহে আপোনাক সিমানেই ঠগিব। ভৰসা সেইজনকহে কৰক যি আপোনাৰ তিনিটা কথা বুজি পায়। 1. হাঁহিটোৰ মাজত লুকাই থকা কষ্ট। 2. খঙৰ মাজত সোমাই থকা ভাল পোৱা। 3. মৌন হৈ থকাৰ কাৰণ। ভাল পোৱা সকলোৰে বাবে একে নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, ভাল পোৱা কেৱল মাত্ৰ আনন্দৰ বাবে। কোনোবাই ভাবে টাইম পাছ, আৰু কোনোবাই জীৱন দি প্ৰমাণ কৰে লাভ ইজ নট ফান, ভাল পোৱা খেল ধেমালি নহয়। সম্পৰ্ক গঢ়িবলৈ বহু কিবা কিবি লাগে, কিন্তু এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ হলে যিখিনি লাগে তাৰ মাজৰ অন্যতম এটা হৈছে টকা। এইখন স্বাৰ্থপৰ পৃথিৱী। ইয়াত বুকু ভৰ্তি ভাল পোৱাতকৈ পকেট ভৰ্তি টকাৰ মূল্য অনেক বেছি। যিখন পৃথিৱীত টকাৰ বিনিময়ত আপোন মানুহক কিনিব পাৰি, সেইখন পৃথিৱীত টকাতকৈ আপোন বোধ হয় একো হ'ব নোৱাৰে। তেতিয়ালৈকে টকা উপাৰ্জন কৰক যেতিয়ালৈকে আপোনাৰ বেংক বেলেঞ্চ দেখাত আপোনাৰ ফোন নম্বৰটোৰ দৰে নহয়। টকাৰ অবিহনে যে এই সমাজত ভাল পোৱাৰ কোনো মূল্য নাই, সেই কথা এজন বেকাৰ ল'ৰাই ভালদৰেই বুজি পায়। এই পৃথিৱীত আপোনাৰ আপোন মানুহ, ভাল পোৱা মানুহ, বন্ধু আদিৰ কেতিয়াও অভাৱ নহয়, যদি আপোনাৰ হাতত টকা থাকে। যি হঁহুৱাব নোৱাৰে তেওঁৰ বাবে কেতিয়াও নাকান্দিব। যি এবাৰ এৰি যায় তেওঁক আৰু দ্বিতীয়বাৰ কাষলৈ আহিবলৈ নিদিব। যি মিছা কথা কয় তেওঁক কেতিয়াও বিশ্বাস নকৰিব। জীৱনত যিয়েই নকৰক লাগে, কিন্তু কাকো অতিৰিক্ত মূল্য নিদিব। কাৰোবাক অতিৰিক্ত মূল্য দিলে এটা সময়ত আপুনি নিজকেই হেৰুৱাই পেলাবলগীয়া হ'ব। প্ৰয়োজনৰ তুলনাত মানুহে বেছি কিবা পালে সেয়া হজম কৰিব নোৱাৰে। এটা কুকুৰক 3 দিন খাবলৈ দিয়ক, কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব। কিন্তু এজন মানুহক 3 বছৰ খোৱালেও তেওঁ নিজৰ স্বাৰ্থ পূৰণ হলে 3 দিনতে আপোনাক পাহৰি যাব। চৰকাৰী চাকৰি কৰা ল'ৰা এটা পালেই আনন্দত নাচি বাগি ছোৱালীজনীৰ বিয়া দিবলৈ উত্ৰাৱল নহব। আগতে সেইজন মানুহ নে পশু সেইটো চাই লওক। দেখাত মানুহৰ দৰে চেহেৰা হলেও সকলো প্ৰকৃত মানুহ নহয়। কাৰোবাৰ ভৰি চেলেকি পৰিচয় গঢ়াতকৈ নিজৰ ভৰিত থিয় হৈ নিজেই নিজৰ পৰিচয় গঢ়াটো বহুত বেছি সন্মানজনক। লাগিলে অকলেই থাকক, কিন্তু গাখীৰ খুৱাই সাপ পোহা বন্ধ কৰক। বৰ্তমান বজাৰত সকলো বস্তুৰ দাম বাঢ়ি গৈছে, কিন্তু দুটা বস্তুৰ দাম আজিও বঢ়া নাই। সেই দুটা হৈছে বিশ্বাস আৰু ভাল পোৱা। সকলোকে বিশ্বাস কৰাটো বিপদজনক, কিন্তু কাকোৱেই বিশ্বাস নকৰাটো আৰু বেছি বিপদজনক। জীৱনত যিমানেই ভাল কাম কৰক, সকলোৱে এদিন সেইবোৰ পাহৰি যাব, কিন্তু এটা বেয়া কাম কৰক ৰেকৰ্ড হৈ যাব। হয় বা নহয়, এই দুটা একেবাৰে সৰু কথা, কিন্তু এই দুটা কথা ক'বলৈকে সকলোতকৈ বেছি ভাবিবলগীয়া হয়। সেইজনৰ সংগ কেতিয়াও ত্যাগ নকৰিব যাৰ বেয়া সময় চলিছে। সেইজনৰ সংগ ত্যাগ কৰক যি নিকৃষ্ট মানসিকতাৰ পৰিচয় দিয়ে। জাহাজৰ চাৰিওকাষে পানী থাকে, তথাপিও জাহাজ নুডুবে, কিন্তু যেতিয়া পানী জাহাজৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়াই জাহাজ ডুবে। ঠিক সেইদৰে আপোনাৰ চাৰিওকাষে থকা বেয়া মানুহবোৰে যিমানেই সমালোচনা নকৰক আপোনাৰ কোনো ক্ষতি নহয়, কিন্তু যেতিয়াই সেই বেয়া মানুহবোৰক আপুনি জীৱনৰ অংশ কৰি ল'ব তেতিয়াই তেওঁলোকে আপোনাক ধ্বংস কৰিবলৈ আৰম্ভ কৰিব। গতিকে এনে মানুহৰ পৰা দূৰত থকাই মংগল। জীৱনৰ কিছু সিদ্ধান্ত বহুত বেছি কঠিন হয়, কিন্তু এই কঠিন সিদ্ধান্তবোৰেই এদিন সম্পূৰ্ণ জীৱনটোকে সলনি কৰি দিয়ে। প্ৰকৃত সুখ তেতিয়াহে পোৱা যায় যেতিয়া আপোনাৰ কোনো কামে আপোনাৰ লগতে আনৰ উপকাৰ সাধে। জীৱনত যদি বাৰে বাৰে পিছলি পৰে তেনেহলে সেই পথটোক সলনি কৰক, আপুনি দেখা সপোনটোক সলনি নকৰিব। যদি এই কথাখিনি অনাগত সময়ত আপোনাক অলপ হলেও উপকৃত কৰিব বুলি ভাবিছে, তেন্তে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব।